নমস্কাৰ, মোৰ চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ আগত এটা নতুন ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ, যিটো হ'ল ঔটেঙাৰ আচাৰ। এই ঔটেঙাৰ আচাৰ ঘৰতে বনাবলৈ একেবাৰে সহজ। ঔটেঙাৰ বিভিন্ন ধৰণৰ আচাৰ বনাব পাৰি। ঔটেঙাৰ মিঠা আচাৰো বনায়, কিন্তু আজি মই ইয়াত জ্বলা আচাৰহে বনাম। মোৰ আগৰ আচাৰৰ ৰেচিপিবোৰৰ দৰে এই ৰেচিপিটো ভাল পাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে পলম নকৰি আহক আচাৰ বনাবলৈ আৰম্ভ কৰোঁ। এনেদৰে মই ঔটেঙাখিনি কাটি লৈছোঁ। মই প্ৰায় 20টামান ঔটেঙা কাটিলোৱে। এয়া দেখিছেনে, গামলাটো পূৰা ফুল হৈ গ'ল। হাতখন এনেদৰে ধুই ল'বলগীয়া হৈছে, নহ'লে ঔটেঙাৰ বিজলবোৰ লাগি ধৰে আৰু কাটিবলৈ পিছল পিছল হয়। আপোনালোকে ঔটেঙা যেনেদৰে কাটি ভাল পায় তেনেদৰে কাটিব। ইয়াত এটা ঔটেঙা মই কাটি দেখুৱাইছোঁ। বেছিকৈ যদি ঔটেঙা থাকে আপোনালোকে এনেদৰে কাটিব পাৰে। ইয়াত মই দাখন প্ৰায় সোঁ মাজত দি লৈছোঁ ঔটেঙাটোৰ। এনেদৰে এখন হাতেৰে ভিডিঅ' কৰি আছোঁ কাৰণে এখন হাতে দেখুৱাবলগীয়া হৈছে। দাখনে জোৰেৰে মৰাৰ বাবে য'ত ত'ত উফৰি পৰিছেগৈ। এই মূৰটো পেলাই দিম। ঔটেঙাৰ এই মাজৰ 3ডোখৰ লৈছোঁ আৰু 2ডোখৰ পেলাই দিওঁ, ওপৰৰ 2ডোখৰ। ইয়াৰ পাছত মই ঔটেঙাখিনি এনেদৰে গামলা এটাত ধুই ল'লোঁ। এয়া ৰ'দত উলিয়াই লৈছোঁ। সৰু সৰুকৈ কাটিব লাগিব। ঔটেঙাৰ চেকা গোটেই হাতখনতে লাগিলে। আৰু এতিয়া মই ঔটেঙাখিনি টুকুৰা টুকুৰ কৰি কাটি ল'ম। আপোনালোকে যেনেকৈ খাই ভাল পায় তেনেকৈ কাটিব। পঠালিকৈ কাটিব পাৰে, নহ'লে বা দীঘলে দীঘলেকৈও কাটিব পাৰে। মই ইয়াত পঠালিকৈ কাটি লৈছোঁ। এনেদৰে 3ডোখৰ কৰি মাজতে আকৌ সৰু সৰু কৰি দিম। এনেদৰে মই আটাইখিনি কাটি লৈছোঁ। আটাইখিনি কাটি শেষ হোৱাৰ পাছত ৰ'দত আপোনালোকে 2 দিন বা 3 দিন দিব পাৰে। মই ইয়াত 2 দিন ৰ'দত দিলোঁ, যিহেতু ৰ'দ দি আছে এইকেইদিন। বৰ বেছি শুকুৱাব নালাগে, মাত্ৰ ওপৰত পানীখিনি শুকালেই হ'ল। যদিহে বতৰ বেয়া হয় নতুবা বৰষুণ দিয়ে, তেতিয়া আপোনালোকে কাম কৰিব। কেৰাহী এখনত পানী লৈ তাতে ঔটেঙাখিনি দি নিমখ আধা চামুচমান দি হাফ বইল কৰি ল'ব। বইল কৰি বনালেও খাবলৈ খুবেই ভাল হয়। এইকেইদিন যিহেতু ৰ'দ দি আছে, সেইবাবে মই ৰ'দত দিয়ে বনাইছোঁ। ইয়াৰ পাছত মছলা কি কি লৈছোঁ চাওঁচোন আহক। মই আচাৰত দিবলৈ গোটা মছলা ব্যৱহাৰ কৰিম। আপোনালোকে যদি বিচাৰে গুড়ি মছলাও ব্যৱহাৰ কৰিব পাৰে। ইয়াত মোৰ মছলা আনোতে এটা ভুল কৰিলোঁ। গোটেই মছলাখিনি এটা পলিথিনতে দি দিলে একেলগে লৈ আহিলোঁ। সেইবাবে কি কি মছলা আছে এটা এটাকৈ দেখুৱাবলৈ অসুবিধা হ'ব। মই একেবাৰে কৈ দিছোঁ কি কি আছে। আপোনালোকে মছলা নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। যিটো মছলা খাই বেয়া পায় সেইটো নিদিব পাৰে। মই ইয়াত কি কি লৈছোঁ কৈ দিছোঁ। ইয়াত লৈছোঁ জিৰা, ধনিয়া গুটি, সৰিয়হ গুটি, চফ, আজৱাইন, মেথি গুটি, ক'লা জিৰা, জালুকৰ গুটি আৰু লগতে জলকীয়া গুড়িও লৈছোঁ। এইখিনি বেলেগকৈ ল'লোঁ। এতিয়া মই গোটা মছলাখিনি এখন কেৰাহীত গৰম কৰি ল'ম। মছলাখিনি বেছি সময় গৰম নকৰিব, 2 মিনিট বা 3 মিনিট সময় গৰম কৰিলে হৈ যাব। এনেদৰে লৰাই থাকিব। এয়া গৰম হৈ গ'ল। এতিয়া মই মিক্সাৰ জাৰ এটাত গুড়ি কৰি ল'ম। এয়া গুড়ি হৈ গ'ল। সম্পূৰ্ণ গুড়ি নকৰিব, অকণমান গোটা হৈ থাকিলে ভাল হয়। ইয়াৰ পাছত মই একেখন কেৰাহীতে তেল গৰম কৰি ল'ম। ইয়াত মই আধা লিটাৰ তেল দিছোঁ। পাছত লাগিলে আকৌ গৰম কৰি ল'ম। তেলখিনি ভালদৰে গৰম কৰি লৈছোঁ। এতিয়া মই গুড়ি কৰি লোৱা মছলাখিনি শুকাই লোৱা ঔটেঙাখিনিৰ ওপৰত ঢালি দিছোঁ। ইয়াৰ পাছত জলকীয়া গুড়ি দি দিছোঁ, প্ৰায় 2-3 চামুচমান। আপোনালোকে যিমান জ্বলা খায় সিমানেই দি ল'ব। তাৰ পাছত হালধি সেইখন চামুচেৰে 2 চামুচ দিছোঁ।
ৰঙৰ কাৰণে। আৰু ইয়াত নিমখ মই 5-6 চামুচমান দিছোঁ আৰু ভালদৰে লৰাই ল'ম। আটাইখিনি লৰাই লোৱাৰ পাছত গৰম কৰি লোৱা তেলখিনি ওপৰত ঢালি দিম। এয়া হৈ গ'ল। এতিয়া তেল ঢালাৰ পাছত আকৌ ভালদৰে লৰাই ল'ম। এনেদৰে 5 মিনিটমান সময় লৰাই থাকিব যাতে প্ৰতিডোখৰ ঔটেঙাতে মছলা আৰু তেল ভালদৰে লাগ খায়। এই আচাৰ যদি বহুদিনলৈ ৰাখি থ'ব বিচাৰিছে তেন্তে ইয়াত ভিনেগাৰ 1 চামুচমান দি দিব। যদি ভিনেগাৰ নাই তেন্তে মিঠাতেল ডুব যোৱাকৈ দি দিব আৰু লগতে পানী লগা হাতেৰে বা চামুচেৰে নুচুব। এয়া মই চিচা বৈয়াম এটাত ভৰালোঁ। আচাৰ চিচা বৈয়ামত ৰাখিলে বহুদিনলৈ ভাল হৈ থাকে আৰু মাজে মাজে ৰ'দত দি থাকিব লাগে। এনেধৰণে অতি সহজতে ঘৰতে ঔটেঙাৰ আচাৰ আপুনি বনাই চাবচোন। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। অতি সোনকালে পুনৰ লগ পাম আৰু এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক।